हेलो एभरिवान সকলোকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা কাতি বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল সকলোৰে ভালে কুশলে কাতি বিহু উদযাপন কৰক আৰু মই এইফালে চাকি টাকি দি আজৰি হলো মই গেটতো চাকি এগছি দি দিলো যিমান যি নহওক চাকি এগছি দিলে ইয়াত বহুত ভাল লাগে আৰু এইফালে ইয়াত দিয়া গ'ল এখন চাকি সৰি এগছি চাকি আমাৰ ফালে মানে এখন বুলি কয় সেইকাৰণে মই কৈ দিলো এগছি দিয়া গৈছে চাকি এইটো আসলতে আমি বনোৱা নাছিলো আমাৰ আমি অহাৰ আগতে কোৱাটাত কোনোবাই বনাইছিল চাগে তথাপিও যোনে বনাইছিল বহুত ভাল কাম কৰিছে আমাৰ সুবিধা হৈছে ইয়াতে চাকি এগছি দিবৰ কাৰণে সেইখিনি সুবিধা পালো আমি এইফালে দেউতাক আহি গ'ল চাকিও দি উঠিলো এটা ভিতৰত ভৰাব গাড়ীতেও ডিউটি পৰা আহি গ'ল গাড়ীত উঠি গ'ল ইয়াক অকণমান এইখিনি উঠাব লাগিব ভিতৰলৈ সেইকাৰণে ইয়াক উঠাই দিলে দেউতাকে ওইটো ইয়াত নিজে জানো গাড়ী চলাব পাৰি তেনেকুৱা কৰি আছে এইটো কুকুৰা এটা আনিলে আমাৰ ৰাতিৰ কাৰণে হৈ গ'ল বগা এইটো কিবা মতা নে মাইকী এইটো গম নাপাওঁ আৰু খাব আনিছে খাম আৰু ওচৰৰখিনিক দি দিলোঁ এতিয়া আমি ঘৰৰকেইটাই খাই লওঁ আপেল কল নাৰিকল আৰু লগত আছে গোটা মগু এইফালে এটা এটাকে খা এটা এটাকে খাই দা মুখখন চা আদা আঠটা বাজিল এতিয়া ভাত বনাব লাগে আৰু আমাৰ সুমনৰ দেউতাকে মাংস কুটি বেছি আছে তেওঁ সেইখিনি কৰে মানে মই ভাতটো বনাই লওঁ আৰু আপোনালোকে ভিডিঅ'টো ভিডিঅ'টো নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়া